সো আজি ভিডিওটো হ'ব গৈ আছে এটা ষ্টৰী টাইম ভিডিও আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব So hey guys, welcome to my channel. So today we are going to discuss about some specific books jikhone more at least life change korise aru moi bhabu je I wish I could have those books in my early 20s. Okay, যেতিয়া আমি স্কুলত আছিলো লাইক ক্লাস 7 8 মান আছিলো তেতিয়া মই একচুয়ালি বহুত ফ্যাশনেটেড আছিলো অ্যাবাউট ৰিডিং কমিক্স তেতিয়া আহিছিল ৰাজ কমিক্স আহিছিল হিন্দী ভাৰ্জন তাত বহুত মজা ফ্যাশনেটেড ক্যাৰেক্টাৰ্স আছিল লাইক সুপাৰ কমান্ডো ধ্ৰুৱ দেন ডোগা ভেৰিয়া ইন্সপেক্টৰ ষ্টিল বহুত আছিল নাগৰাজ তো মেইন আছিল দেন তেতিয়া কি কৰিছিলো আমাক লেজাৰত যেতিয়া আমাৰ খাবলৈ পইচা দিয়ে ঘৰৰ পৰা 1 টকা 2 টকা দিছিল হেতু টাইমত একদম ম্যাক্সিমাম দিলে 5 টকা দিছিল সো তেতিয়া সেই পইচাবিলাক আমি খাসিছিলো নাখাও তেতিয়া আমি লেজাৰ নাখাও কোনোবা যদি কিনি খাই আছে তেনে কম বই ভাই অলপ দে সো সিহঁতৰ পৰা লৈ পেলাই খাও আৰু আমিতো তেতিয়া আমি বয়জ স্কুলত পঢ়িছিলো ভাই টিফিন নিয়া কোনো মতলব নাই লেজাৰ হৈছে মানে গৈ পেলাই ধৰ খেলত লাগি যাও কোনো খোৱা সিস্টেম নাই আৰু কোনোবাই যদি কিনে কেটামান থাকে নহয় সিহঁতক সদায় খাবলৈ পইচা লাগে সদায় খাবলৈ পইচা আনিব সদায় ঝালমুৰি খাবই সিহঁতে সো আমি সিহঁতৰ পৰা খাদ্যটো গ্ৰহণ কৰো আৰু আমাৰ তাত যোনকিটা পইচা থাকে আগিটা আমি ইনভেস্ট কৰো আমি যাতে কমিক্স কিনিব পাৰো সো দেন আমি প্ৰায় 3 বছৰ মান কমিক্স পঢ়িলো দেন আমাৰ যেতিয়া মেট্ৰিকৰ দেওনা আহিলে হেতু টাইমলে কমিক্স কিনি পঢ়া আমি বাদ দি দিলো যে আমি এতিয়া কোৰ্সৰ বস্তু অলপ পঢ়িব লগা হৈছে টাইম হৈ গৈছে কাৰণ মেট্ৰিক দিব লাগে এন্ড আমি তেতিয়া অলপ মানে পঢ়া প্ৰতি সিৰিয়াস আছিলো এতিয়াও সিৰিয়াস নো ডাউট মানে পঢ়া বস্তুটো মই এনেও ভাল পাওঁ এইচএছত গলো এইচএছত কোনো পঢ়াৰ লগত মানে বাহিৰৰ বুক পঢ়াৰ লগত কোনো তেনেকুৱা ৰিলেশনশিপ নাছিলে দেন গলো ইঞ্জিনিয়াৰিঙত যোৱাৰ পিছত আপোনালোকেতো জানে ইঞ্জিনিয়াৰিঙৰ বুকছত নিজৰ বুকছ ইখনতে ইমান প্ৰেছাৰ থাকে পঢ়া সো বাহিৰা বুক পঢ়াটো দূৰৰ কথা হলেও কিছুমানে পঢ়ায় কিন্তু মই ইমান সেই মানে বাহিৰৰ বুকছ পঢ়া প্ৰতি ইমান এট্ৰেক্টেড নাছিলো লাইক মানে কিছুমানে উপন্যাস পঢ়ে কিবা কি পঢ়ে মই ইমান সেইবিলাক বস্তু প্ৰতি এট্ৰেক্টেড নাছিলো যে মই উপন্যাস পঢ়িম বা কিবা পঢ়িম দেন সেই ধাউতিটো গুছি গল মানে যোনখিনি কিতাপৰ প্ৰতি থকা ধাউতি আছিল মানে বাহিৰা কিতাপৰ প্ৰতি তেতিয়াতো আৰু কমিক্স সিৰিজ কিবা কিবি হেবিলাক চলে গল আৰু তেতিয়ালে মানে ইউটিউবটো আহি গৈছিল মানে আমাৰ টাইমত ইউটিউবটো আহি গৈছিল দেন মানে আমাৰ যোনটো বুকছৰ বা কমিক্স পঢ়া যোনটো এটা ধাউতি আছিল এটা টাইমত সো কল ধাউতি সেই ধাউতিটো গৈ পেলাই আমাৰ খালি ওয়েব সিৰিজ চোৱা সুপাৰমেনৰ মুভি চোৱা স্পাইডাৰমেনৰ মুভি চোৱা কিবা কিবি চোৱা হেবিলাকত শিফট হৈ গৈছিল মানে গৈ পেলাই আপোনাৰ যোনটো পঢ়া কাম হেতু একদম ডিজিটেলত চেঞ্জ হৈ গৈছিল সো হেতু প্ৰায় আজিৰ পৰা 7-8 বছৰ আগৰ কথা মোৰ ইঞ্জিনিয়াৰিঙৰ কথা তেতিয়ালেতো বুকছ পঢ়া খতম হৈ গৈছিল জাস্ট ইঞ্জিনিয়াৰিঙৰ বুক এখন পঢ়ো আৰু বাকি সব ডিজিটেল ষ্টৰী হেবিলাকে পঢ়ো সো তেতিয়া আমি ইঞ্জিনিয়াৰিঙৰ পৰা ওলালো তেতিয়া ভাবিলো এতিয়াতো আৰু কোনো কথাই নাই এটা থৈনা বুকছ পঢ়িম 4 বছৰ সাৰি ইমান ইঞ্জিনিয়াৰিঙৰ বুকছ এখন পঢ়িলো আৰু এতিয়া মই টাইম ওয়েষ্ট কৰিম বেলেগ বুক পঢ়াত নো এটোতো কেতিয়াও হ'বই নোৱাৰে ইঞ্জিনিয়াৰিং কৰাৰ পিছত যেতিয়া মই জবৰ পিছত লাগিব ধৰিলো তেতিয়া লাইফত গম পালো যে আগতে যেনেকুৱা লাইফষ্টাইল আছিল এতিয়া লাইফষ্টাইল বিলাক চেঞ্জ হৈছে এতিয়া মানে মানুহটো কি হয় অলপ এংজাইটি পেশেন্ট টাইপ হৈ গৈছে মানে এংজাইটি বাঢ়িবলৈ ধৰিছে যিমানে বয়স বাঢ়ি গৈছে সিমানে এংজাইটি বাঢ়িব ধৰিছে দেন মোৰ এটা বেয়া স্বভাৱ আছে মই যদি এনে আইডল বহি থাকো বা এনে একো কাম নকৰাকে বহি থাকো তেতিয়া মোৰ এংজাইটিটো বেছি হয় আৰু লকডাউনত ক'ব গ'লে মোৰ এংজাইটি লেভেলটো আৰু বাঢ়ি গৈছে কাৰণ মই একো কাম কৰিবলৈ নাই কি কৰিম খাইছো বইছো শুইছো বাস ইমানে কথা মই এটা ব্লগত কৈছিলো সাগে যে লকডাউনত কি কৰিছো আৰু মই বুলিয়ে নহয় মোৰ নিচিনা বহুত এনেকুৱা মানুহ আছে যি লকডাউনত মানে যাৰ এংজাইটি লেভেল পুৰা উচ্চ চৰম সীমা পাই গৈছে সো দেন লকডাউনৰ আগত একচুয়ালি এটা কাহিনী আছিল কাহিনীটো মই এটা কৈ আছো আমাৰ যোনজন হাউস ওনাৰ আছে তেখেতটো একজন ইঞ্জিনিয়াৰ হয় সো এদিন মানে কি হল তেখেতে ৰুম সাফ কৰি আছিল ৰুম সাফ কৰাৰ পিছত তেখেতৰ বহুত কেখনমান বুকছ মানে আমাৰ ষ্টেপ আছে ষ্টেপটোৰ ওচৰত এখন প্লেটফৰ্ম টাইপ আছে প্লেটফৰ্মখনত মানে এনেকৈ ষ্টেক কৰি থৈ দিছে দেন মই আহিলো ক'বাত গৈছিলো গৈ পেলাই আহি পেলাই দেখিছো দেখোন বহুত কেইখন বুক আছে তাৰপিছত মই এখনকে বুক কেইখন চালো চোৱাৰ পিছত মই দেখিলো যে তাৰ প্ৰায় কেইখন বুক আমাৰ ইঞ্জিনিয়াৰিঙৰ যোনটো কোৰ্স আছিল তাৰ কোৰ্সটোৰ লগত মিল পৰা আৰু মই তেতিয়া দাদাক সুধিলো যে দাদা এইখন
এইখন আপুনিও ইঞ্জিনিয়াৰিং কৰা নেকি আপুনিও ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ব্ৰাঞ্চটোত আছিল নেকি তেতিয়া দাদাই ক'লে য়েছ মই তেতিয়া আছিলোঁ মই কিমান বহুত দিনৰ পুৰণা 1990 ছামথিঙৰ বেটছ আছিলে আমাতছে বহুত ডাঙৰ হয় দেন মই তেতিয়া বুককেইখন খুলি চালোঁ বুককেইখন খুলি চাই দেখোন সেইটো টাইমত যোনবিলাক আখৰৰ ফণ্ট আছিল টাইপৰাইটাৰ টাইপিং কৰা নিচিনা ফণ্ট আছিলে দেন সেই বুককেইখনৰ মাজতে মোক মানে স্পেচিফিক কেইখনমান বুকত নজৰটো পৰিল আৰু সেই বুককেইখন মানে যোনটো নাম আছিল বুককেইখনৰ নামটো আৰু নামটো চাই মানে মই অলপ ইমপ্ৰেছ হৈ গ'লোঁ বাহ বুককেইখন ভাল লাগিছে দেখোন দেন দাদাই ক'লে যে তুমি ইয়াৰ ভিতৰত তোমাক যি ভাল লাগে সেইখন বুক উঠাই লোৱা কাৰণ মই এইখন বুক হয়তো বেছি দিম বা কাৰোবাক দি দিম তেনেকুৱা কৰিম দেন মোকতো ইঞ্জিনিয়াৰিং বুককেইখনৰ দৰকাৰ নাছিল চ' মই ভাবিলোঁ কি যোনকেইখন সেই মোৰ নাম ভাল লগা বুক আছিল সেইখন মই উঠাই লওঁ দেন মই উঠাই ল'লোঁ কিন্তু উঠাই লোৱাৰ পিছত সেইখন বুককেইখন মোৰ পঢ়া হোৱা নাছিলে কাৰণ লকডাউন হৈ গৈছিল মই ঘৰলৈ যাব লগা হৈ গ'ল ঘৰৰ পৰা উভতি আহি মই ভাবিলোঁ কি মোৰ তাত কেইখনমান বুক আছিল পঢ়ি মই এবাৰ চাওঁচোন বুককেইখন কিনো আৰু কোইনচিডেণ্টলি বুককেইখনত সেইটোৱে আছিল যিটো মোৰ লকডাউনৰ টাইমত এংজাইটি লেভেল বাঢ়িছিল আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ যিটো এটা নুস্খা থাকে যিটো উপায় থাকে সেই উপায়খিনিয়ে সেই বুককেইখনত লিখা আছিল মোৰ মানে আহি পেলাই এনেকুৱা লাগিল যে আই এম ব্লেছড ভগৱানে যে কৈছে ভাই তোৰ কাৰণে মই বস্তু দি আছোঁ তই জাষ্ট গৈ পেলাই সেইখন বস্তু পঢ়িলে তই পৰিত্ৰাণ পাবি মই বোলো বাহ গড চিক্ৰেট হওঁ তাৰপিছত মই একচুৱেলি সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ মই বুককেইখন কি হয় আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ চ' একচুৱেলি বুককেইখন এটা ছিৰিজ হয় হা বুককেইখন নাম হৈছে দ্য উইনাৰ্ছ মেনুৱেল এখন ছিৰিজ হয় ইয়াতে 4খন বুক আহে চ' 4খন বুকত বহুতখিনি ভাল জ্ঞান ভৰি আছে প্ৰথম যোনখন আছে তাত আছে চেলিং ছাকচেছফুলি মেকিং প্ৰেজেণ্টেশ্যনছ এণ্ড মেনেজ ইয়ৰ টাইম ইয়াৰ চবতছে ইণ্টাৰেষ্টিং মোৰ লাগিল মেনেজ ইয়ৰ টাইম যোনটো ছেকশ্যন আছে সেই ছেকশ্যনটো পঢ়ি পেলাই কাৰণ মই মানে কি হয় মোৰ টাইম মেনেজমেণ্টটো বহুত বেয়া মই কেতিয়া কি টাইম মেনেজ কৰিব লাগে আই ৰিয়েলি ডোণ্ট ন' মোৰ একদমেই বেয়া মই কিন্তু এই বুকখনে মোক অলপ সহায় কৰিলে যে হাউ টু মেনেজ ইয়ৰ টাইম ইন ইয়ৰ লাইফ অ'কে দেন ছেকেণ্ড বুকখন আহিছে এচিভিং excellence and influencing people and balancing work and life ইয়াৰ দুটা সেকশন মোৰ পঢ়ি বহুত ভাল লাগিলে মানে achieving excellence এটো অলপ হাই ৰেটেড হয় বস্তুটো এটো পঢ়িব লাগে কিন্তু মই কোৱা নাই যে পঢ়িব নালাগে বাট influencing people আপুনি মানুহক কেনেকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰে নিজৰ কথাৰে বা আপোনাৰ যিখিনি এক্সপেৰিয়েন্স আছে সেইখিনিৰ পৰা মানুহক কেনেকৈ শিকাব পাৰে যে ওকে এটো কৰিলে ভাল হ'ব বা এটো কৰিলে বেয়া হ'ব সেই বস্তুখিনি কেনেকৈ কৰিব পাৰে ইয়াত সেইখিনি লিখা আছে then this is the most important part এটো হৈছে বেলেন্সিং ৱৰ্ক এণ্ড লাইফ মানে সাপোজ চাওক আজি মই চাকৰি কৰি আছো সো চাকৰি কৰাৰ লগতে কিছুমান মানুহ এনেকুৱা প্ৰেছাৰ থাকে যে চাকৰি টাইমত যিখিনি কাম কৰিছে সেই কামখিনি কেতিয়াবা ঘৰত লৈ আহে সো ঘৰত নিজৰ এটা পাৰ্সোনেল লাইফ থাকে সো সেই বস্তুটো কেনেকৈ বেলেন্স কৰি ৰাখিব লাগে যে চাকৰি আপুনি কৰিলে দেন আপোনাৰ নিজৰ পাৰ্সোনেল লাইফ আছে সেই লাইফটোৰ লগত আপোনাৰ যিটো কোঅৰ্ডিনেশ্যন আছে যিটো বেলেন্স কৰিব লাগে সো ইয়াত ধুনীয়াকৈ লিখা আছে এটো আপুনি পঢ়ি চাব পাৰে দেন থাৰ্ড বুকখন হৈছে মাৰ্কেটিং ইফেক্টিভলি দেন থিংকিং ক্ৰিয়েটিভলি এণ্ড communicate clearly yeah so what's the best part লাগিল thinking creatively because I am a creative person মোৰ creativity I love this মোৰ যদি লাইফত এনেকুৱা হয় যে মই অলপ টাইম কিবা এটা ক্ৰিয়েটিভ নকৰাকে থাকো such as একো নকৰাকে থাকো এনে যদি মই আইডল বহি থাকো মোৰ মানে চিড়চিড়াপন হৈ যায় মানে মোক এইবিলাক বস্তু মোৰ এংজাইটি লেভেলটো অলপ বঢ়াই দিয়ে সো থিংকিং ক্ৰিয়েটিভলি সাপোজ আপুনি ভাতটোৱে বনাব গৈছে ভাতটো এনে দাল ভাত বনাই পেলাই মানে ভাল নালাগে এটা মই নিজে ইয়াত বনাই খাওঁ মোৰ নিজৰ ৰুমত সো মই কি বনাম ক্ৰিয়েটিভলি কি বনাম সো সেইবিলাক সৰু সৰু কথা কেনেকৈ নিজে ক্ৰিয়েটিভলি ভাবিব লাগে সেই সৰু সৰু কথা কিছুমান ইয়াত লিখা আছে আৰু দিছ ইজ দ্য বেষ্ট পাৰ্ট অফ দিছ বুক ইয়াৰ মোৰ এইটো সেকশনে বহুত ভাল লাগিলে থিংকিং ক্ৰিয়েটিভলি আৰু বাকিখিনিও মই পঢ়া নাই গোটেইখিনি বাকিখিনিও মই পঢ়িম আৰু বিকজ আই নো কাৰণ ইয়াত যোনখিনি লিখা আছে বেয়া কেতিয়াও হ'ব নোৱাৰে এণ্ড দ্য লাষ্ট বুকখন আছে মেনেজিং টিমছ মানে আপুনি টিম এটা কেনেকৈ মেনেজ কৰিব পাৰে আৰু দিছ ইজ বেচিকেলি এ কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে এখন বহুত লাভজনক হ'ব আই গেছ আৰু নৰ্মেল পিপলো পঢ়িব পাৰে কাৰণ নৰ্মেল পিপলৰ লাইফতো সেই পাৰ্সপেক্টিভটো থাকিব লাগে যে কেনেকৈ এটা টিম মেনেজ কৰিব লাগে ইদাৰ ইন এ জব প্ৰফেশ্যন
যদি আপুনি এজন এণ্টাৰপ্ৰেনৰ হ'ব বিচাৰে দেন তেতিয়াও এইটো বহুত ইম্পৰ্টেণ্ট এণ্ড মটিভেটিং পিপল আপুনি যদি লাইফত ডিমটিভেটেড হৈ আছে ছাপ'জ ময়ো কেতিয়াবা ডিমটিভেটেড হৈ যাওঁ কিছুমান কথাত বাট কিছুমান মানুহ এনেকুৱা থাকে যি আপোনাক কিছুমান কথা কৈ পেলাই মটিভেট কৰিব পাৰে চ' সেই হিচাপে আপুনিও কিছুমান মানুহক নিজৰ কিছুমান কাম নিজৰ কিছুমান এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মটিভেট কৰিব পাৰে যে য়েছ তুমি এই কামটো কৰিব পাৰিবা তাত দুটা বস্তু সদায় লক্ষ্য ৰাখিব লাগে যে মানুহৰ কনফিডেন্স এণ্ড এটা হৈছে অভাৰ কনফিডেন্স কিছুমান মানুহ থাকে যে মইতো এইটো কৰিয়ে ল'ম সেইটো হৈছে অভাৰ কনফিডেন্স আৰু কিছুমান মানুহ থাকে যে মই এইটো কৰিব পাৰিম মানে দিছ ইজ আ কনফিডেন্স মই এইটো কৰিয়ে ল'ম দিছ ইজ দ্য অভাৰ কনফিডেন্স চ' মেইন কথাটো হৈছে সেই মানুহক কেনেকৈ মটিভেট কৰিব পাৰি আৰু যোনবিলাক অভাৰ কনফিডেন্ট মানুহ থাকে তেখেতসকলক কেনেকৈ বুজাব পাৰি যে ভাই এইটো যিটো তই কৰিব গৈ আছ দিছ ইজ অভাৰ কনফিডেণ্ট নহয় আৰু মানুহৰ লাইফত অভাৰ কনফিডেন্স থকাটো ইমান এটা ভাল নহয় আই গেছ মানে ৰাইটে দেন হাউ টু ডেলিগেট এইটো অকণমান বেলেগ ছেকশ্যন হৈ যায় আই উড হাইলি ৰিকমেণ্ড দিছ বুক টু ইউ এবাৰ মই আমাজনৰ লিংক মই চাইছিলোঁ সিদিনাখন এমাজনত আছে চ' মই লিংককেইটা দি দিম যদি তাৰপৰা কিনিব বিচাৰে নট এফিলিয়েট লিংক মোৰ কোনো এফিলিয়েট একাউণ্ট নাই চ' ডেটছ ইট ফৰ টুডে বহুত দিনৰ মূৰত আজি একচুৱেলি ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টোত মোৰ সেইটোৱে মটিভ আছিল যে মানুহ সদায় মটিভেটেড হৈ থাকিব লাগে মেইনলি প্ৰডাক্টিভিটি দিজ থিংছ হাউ টু বি প্ৰডাক্টিভ এভৰি টাইম সেই বস্তুটোৰ ওপৰত এটা মই নেক্সট ভিডিঅ' বনাম চ' আজিলৈ আহিছোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম চ' টিল দেন গুড বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব পাৰে দেন বাই বাই